এয়া আমাৰ ৰাতিৰ দৃশ্য। এয়া আজি প্ৰথম নহয়, এয়া সদায় এই ডাঙৰ বিচনাখন হা। একচুৱেলি বিচনাখন এনেকুৱা ষ্টাইল আছিলে, মানে মই আপোনালোকক এনেই দেখাইছোঁ। বেকগ্ৰাউণ্ডটো মানে কেঞ্চেল কৰক আৰু বেকগ্ৰাউণ্ডটো মানে গলিম আৰু বেকগ্ৰাউণ্ডটো সেইটো আছে আৰু দেখাই দিছোঁ আপোনালোকক। তাৰপাছত এইটো বস্তু এনেকৈ থ'লে দিশ হয় হা, কিন্তু মই আপোনালোকক পথালিকৈ দেখাইছোঁ কাৰণ আমি মানুহবিলাকে সদায় পথালিকৈ শুওঁ। দিশকৈ যদি শুওঁ নহয় আমাৰ কাৰণে জেগাটো নোজোৰে, সেইটো কাৰণে আমি কি কৰোঁ এনেদৰে পথালিকৈ শুওঁ। আৰু পথালিকৈ শোৱাৰ সময়ত বাপেকে সেইটা কোণাৰৰ পৰা ইয়াৰলৈকে ভৰি কভাৰ কৰিছে আৰু ইয়াত পুতেকে কভাৰ কৰিছে। পুতেকে মানে এতিয়া ঠিকেই আছে, কিন্তু ভৰিকেইটা ইয়াত ফেলা থাকিব। মই এতিয়া কাপোৰখন উলিয়াই দেখাব নোৱাৰোঁ, উঠি যাব। আৰু মোৰ কাৰণে জেগাকণ চাওক, এয়া ইমান ডাঙৰ বিচনা, 8 ফুটত মোৰ কাৰণে জেগা। এয়া কেইবিটা আছে চাওঁ দেই। এয়া এইখন কুচনখনৰ পৰা ধৰিছোঁ, 1 2 3 বিটা। 3 বিটা জেগাত মই শুওঁ। এইখন এয়া এইখন ভালকৈ চাই লওক। আৰু এই কাকচোন শুই আছে তো এতিয়া মাছ টোপনি জেগা লৈ। সেইফালে এটা মহাশয় মাছ টোপনি পূৰা জেগা লৈ পেলাই উফ